নিশ্চয় এমপি ইলেকশ্যনৰ তাত আলোচনা হ'ব আৰু বেলেগ বেলেগ বিষয়বিলাকো আলোচনা হ'ব গতিকে আলোচনাটো হোৱাৰ পিছত মই আপোনালোকক নেক্সট 2-3 দিনৰ ভিতৰত কোকৰাঝাৰত আহি মই চব কথা কৈ দিম যোৱাকালি হাগ্ৰাম মহিলাকে চোৱা গৈছে ইউপিপিএল আৰু বিজেপিৰ টিচি বা বিটিআৰ এৰিয়াৰ পৰা বহুত জইন কৰিবৰ কাৰণে পুৰা লাইনত আছে বহুত লিডাৰক চাওক এইবিলাক মানুহ আগতে বিপিএফতে আছিলে আপোনালোকে অলপ ভিতৰলৈ যায় অলপ পিছলৈকে যাই চালে গম পাব এতিয়া যিবিলাক মানুহ বিপিএফত জইন কৰাই আছে বা জইন কৰা বুলি কৈ আছে এইবিলাক মানুহ অৰিজিনেলি বিপিএফতে আছিলে গতিকে বিপিএফক জইন কৰাই আছে গতিকে তেখেতৰ এই কথাবিলাকৰ একো ভেলু নাই এছেম্বলি ইলেকশ্যনত ইমান বেয়াকৈ বিপৰ্যয় হাৰি যোৱাৰ পিছত আৰু এতিয়া বিপিএফে যে কমৰ চিধা কৰিব পাৰিব ইয়াৰ কোনো কিবা নাই কোনো মানে চান্স নাই কাৰণ 17 বছৰত যিখিনি ৰাইজক ঠগাইছে যিখিনি তেখেতৰ সময়ত যিখিনি ভাইলেন্স হৈছে হিংসা হৈছে মানুহে যিখিনি কষ্ট পাইছে এই পৰিৱেশটো পিছৰ ফালে ঘূৰি চালে মানে মানুহৰ মনটো খিয়ৰি উঠে মানুহৰ মানে গাটো খিয়ৰি উঠে চ' সেইকাৰণে আজি পুনৰ হাগ্ৰামাক ইয়াতে ৰজা পাতি আকৌ বড়োলেণ্ডত হিংসা আহক বড়োলেণ্ডৰ অঞ্চলত আকৌ ভাইলেন্স হওক মাৰপিট হওক বেয়া এটা পৰিৱেশ হওক কৰাপশ্যন হওক সেইটো ৰাইজে কেতিয়াও নিবিচাৰিব बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां बेसेन नाङाजासे 5 लिटार पेट्रल गंनै हेलमेट सीट कभार 12 टाइम्स वाशिं कुपन मोननो हागोन